নমস্কাৰ, মোৰ এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এয়া মায়ে মুগা সূতাত মেজান্তৰী ৰং সানিছে। মেজান্তৰী ৰং সানিবলৈ পোনপ্ৰথমে পেকেটৰ ভিতৰৰ পৰা ৰংখিনি উলিয়াই ল'লে। তাৰপিছত ভাতৰ নিখনি কাঢ়ি ৰংখিনিৰ ওপৰত দি মাৰিৰে লৰাই লৰাই ৰংখিনি গুলি ল'লে। ৰংখিনি ওলোৱাৰ পিছত মুগা সূতাখিনি লৈ এইদৰে ৰংখিনি সানি দিছে। তাৰপিছত অকণমান সময় মেলি ৰাখিব ৰংখিনি ভালদৰে লাগিবলৈ। ভালদৰে ৰংখিনি লাগিছে বুলি যেতিয়া ধৰিব পাৰিব তেতিয়াই চেৰেকীত ভৰাই লেটাইৰে সূতাখিনি লেটিওৱা হ'ব। যিহেতু সূতাখিনি ভাতৰ নিখনিলৈ লেটিওৱা হ'ব, সেইকাৰণে এই পদ্ধতিটোক সূতা ভতাই লোৱা বুলি কোৱা হয়। পূৰ্বতে মুগা ৰিহা লগাওঁতে কাষৰ পাৰি দিবলৈ এইদৰে মেজান্তৰী ৰঙৰ ব্যৱহাৰ কৰা হয়। কিন্তু বৰ্তমান সময়ত পকোৱা সূতা বা ঊল ব্যৱহাৰ কৰা দেখিবলৈ পোৱা যায়। ভাতৰ নিখনি বুলি ক'লোঁ, আচলতে ভাত মাৰ বুলি ক'ব লাগিছিল। সূতা ভতাবলৈ যিদিনা ভাত মাৰ লোৱা হয়, সেইদিনা ভাত বনাবলৈ পানীৰ অনুপাত আগতকৈ অলপ বেছিকৈ ল'ব লগা হয়। এয়া ভাতৰ নিখনি কাঢ়ি লোৱা হৈছে সূতা লেটিয়াবৰ কাৰণে। ৰিহাখনৰ মাজৰ সূতাখিনি কোনো ধৰণৰ ৰং দিয়া নহয়, কেৱল মাত্ৰ মুগা সূতাৰ যি আঁহ, সেই আঁহ নোলাবৰ কাৰণে এইদৰে লেটিয়াই লোৱা হয়। ভাত মাৰ দি সূতাবোৰ। ভাত মাৰৰ উপৰিও এই কাৰ্যত ময়দা ব্যৱহাৰ কৰিব পাৰে। মায়ে এইদৰে দিশ দিবলগীয়া গোটেই সূতাখিনি ভাত মাৰ দি লেটিয়াই ৰ'দত মেলি দিব। এইদৰে চেৰেকীত ভৰাই সূতা লেটিওৱা হ'ব। প্ৰত্যেকটো নেচা লেটিয়াই হোৱাৰ পিছত মায়ে ৰ'দত মেলি দিব। আশী সূতা আৰু ৬০ সূতাৰ তাঁত ববলৈ এইদৰে ভাত মাৰ দি সূতাবোৰ ভতাই লোৱা হয়। এয়া তাঁত বাতি কৰিবলৈ লোৱা হৈছে। পাৰিটোৰ বাবে মেজান্তৰী ৰং দিয়া ২টা ববিন লোৱা হৈছে আৰু মাজৰ গা সূতাখিনিৰ বাবে 10টা ববিন লোৱা হৈছে। তাঁত বাতি কৰিবলৈ আৰম্ভ কৰিছে। প্ৰথমে কাষৰ পাৰি সূতাখিনি বাতি কঢ়িয়াব আৰু মায়ে পাৰি সূতা বাতি কঢ়িয়াবলৈ আৰম্ভ কৰোঁতেই মই
ৰাছখন হিচাপ কৰি ল'বলৈ ভিতৰলৈ আহিলোঁ। এয়া মই ৰিহাৰ বহল জোখটো ৰাছখনত লৈ কাঠি ভৰাই ৰাছখন হিচাপ কৰি ল'লোঁ। ৰিহাখনৰ বহলটো হৈছে 3 বিঘা। গা সূতাৰ ববিন 10টা লোৱা হৈছে। সেইবাবে এক কাহনিত 10টাকৈ ৰাছৰ কাঠি ধৰা হৈছে। ইয়াৰে এটা পাৰিত 5 কাহনিকৈ লোৱা হ'ব। এয়া এতিয়া ৰাছ ভৰাবলৈ ডাংমাৰিত ভৰাই লোৱা হ'ল। ইয়াৰ পিছত এতিয়া ৰাছ ভৰাম। এতিয়া ৰাছ ভৰাই আছোঁ। ৰাছ ভৰাই থাকোঁতে সন্মুখত এপাত চিৰি লৈ লোৱা আপোনালোকে দেখা পাইছে। এই চিৰিপাত ডবোৱা মূৰৰ ফুলটো কৰিবৰ কাৰণে বাছি লোৱা হৈছে, দুকণি ওপৰ আৰু দুকণি তল কৰি। বৰ তোলোতে সেই চিৰিপাতৰ মূৰত এবাতি বৰ তুলি লোৱা হ'ব। মুঠতে 5 বাতি বৰ হ'ব। সেই চিৰিপাতৰ মূৰেৰে থকা দুকণি ওপৰ আৰু দুকণি তল হৈ থকা সূতাখিনি পুনৰ এটা কাঠি লৈ ওপৰলৈ যোৱা দুকণি ওপৰৰ সূতাকেইডাল তললৈ দি আৰু তললৈ যোৱা দুকণি সূতাকেইডাল ওপৰলৈ দি পুনৰ আন এপাত চিৰি বাছি লোৱা হ'ব। তাৰপিছত বৰবাতিৰ মূৰেৰে এবাৰ মাকো মাৰিব লাগিব আৰু চিৰিপাতৰ মূৰেৰে এবাৰ মাকো মাৰি ডবোৱা বচা ফুলটো কৰিব লাগিব। এয়া ৰিহাত চিন দিবলৈ মিঠাতেল আৰু সেন্দুৰ মিহলাই লৈছোঁ। ৰাছ ভৰাই হ'ল। এতিয়া তুলুঠাত মেৰিয়াই লোৱা হ'ল। তাৰপিছত মায়ে ৰাছ চলাই আছে। এইদৰে ৰাছ চলাই হোৱাৰ পিছত বৰ তুলিব। বৰ তুলি তাৰপিছত শালত দাঙিব। শালত দঙাৰ পিছত তাঁত বব। আৰু আমাৰ তাঁত লগাওঁতে জোখ লৈ ঘাই খুটি মাৰি দি পটুৱা কাটি আনি ববিন ভৰাবলৈ দেউতাই যোগাৰ কৰি দিয়ে।